हेलो गाइस एया मैं जाबर बारे ओলাই आसो माही एजनी घरলৈ माही माने मार माहीয়েকৰ ছোৱালী माही হয় তাকে পূজাক মাতিছিলে নাযাও বুলি ভাবিলো ছোৱালীৰ গা ভাল নহয় পিছত পাপাকৰ অফিসৰ পৰা হতে দেৰি হল গলে ফটোপট ওলাবা আমি যাও বলা দেৰি হৈছে এনেকা বুলি মই ফটোপট আৰু যেনেকে তেনেকে ওলাবলৈ লৈছো আৰু আজি এটো জৰাই পিন্ধিলো ব্লাউজ এটো ব্লাউজৰ লগত পিন্ধিলো কেনেকুৱা লাগিছে কবচোন কাপোৰ জৰাৰ লগত ব্লাউজটো ম্যাচিং কৰিছে নে হৈ গল ওলা ছোৱালীক ৰেডি কৰি দি দিলো তাই মানে গা বেয়া যেতকে মানে নগাকৈ তাই ওলাল আহক মই গৈ পেলা আপোনালোকক যিখিনি পাৰো দেখুৱাম আৰু দেখুৱাবলৈ চেষ্টা কৰিম আহি পালো মাহি ঘৰত মানুহ আহিলে হালাকে পূজা শেষে হৈ গল 8টা বাজিলে আমি আহি পাওতে হাজবেন্ড চাই আছে বিলাক আমি চাও খালো চাহ খোৱা হৈ গল মাহি লৰাজনে ভোগ লৈ আহিছে আমাক ভোগ মিলাই আছে আমি ভোগখিনিও খাই লম আৰু আমি ভাত খোৱা হৈ গল আমি ভিডিওটো কৰা নহল এই ৰুমৰ ভিতৰতে এনেকৈ পূজা কৰা হৈছিল এইটো নতুনকৈ ৰুম বনাইছে এইটো মানে ড্ৰয়িং ৰুম হ'ব আৰু মাহিয়ে প্ৰসাদ দি আছে আমি যাবলৈ ওলাইছো যেহেতু বেছি টাইম কৰা নাই আৰু এইটো বেডৰুম হ'ব ইয়াতে আকৌ এইবিলাক মানে নৈবেদ্য ফল বিলাক ইয়াতে ৰখা হৈছে শাহু মাকে মানে সকলোকে মানুহবিলাকক আহিছে জুনে আহিছে এনেকৈ নৈবেদ্য বিলাই আছে আৰু টোপোলা বান্ধি আমি ঘৰলৈ যাব ওলালো মানুহবিলাকো আহি আছে বৰ্তমান তো যোৱাকালিৰ ভিডিও আছিল আজিলৈ ইমানে আছিল বাই